হাই ফ্ৰেণ্ড, MMB ব্লগৰ আনটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে মোৰ ব্লগত দেখা পাব মাজুলীলৈ গৈ আছোঁ। মাজুলীৰ আউনীআটী সত্ৰৰ ভিতৰ বাহিৰৰ গোটেই পৰিৱেশটো মই দেখাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। সেই ভাবিলোঁ এটা ব্লগেই বনাই দিওঁ ইয়াক লৈ, যিহেতু ময়ো ভাবি আছিলোঁ বহুত দিনৰ পৰা যামকৈ যাব পৰা নাছিলোঁ। ফাইনেলি আজি সত্ৰলৈ যাবলৈ ওলালোঁ, যিহেতু গৈ আছোঁ। ফেৰী দি যোৱা নাই, যিহেতু আমি বগীবিল হৈ যাম, ধেমাজি হৈ ঢকুৱাখানা হৈ এনেকৈ যাম। এইটো অকণমান দীঘলীয়া ৰাস্তা হয় যদিও, কিন্তু ফেৰীৰ বহুত ভয় লাগে। ফেৰীয়ে মই যোৱা নাই কেতিয়াও, সেইবাবে মই এইফালে ওলালোঁ। যোৰহাটৰ নিমাতী ঘাটেদি আপোনাৰ গ'লে মাজুলীলৈ 1-2 ঘণ্টামানতে পাই যায়, কিন্তু শ্বৰ্টকাট হ'লেও ভয় লাগে দিয়কচোন। যিহে ঘটনা কিছুমান হৈ গ'ল আৰু ভয় লগা হ'ল। তো মই কেতিয়াও ফেৰীত উঠা নাই, সেইকাৰণে ভয় লাগিলে ভাবিলোঁ দীঘল হ'লেও এইফালে দিয়ে যাওঁ, দীঘলীয়া বাট হ'লেও। সেইবাবে ভিডিঅ'টোও বনালোঁ, আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিবচোন, তেতিয়া মই নেক্সট আৰু ভিডিঅ' দিবলৈ ভাল লাগিব। আৰু মোৰ নতুনকৈ অহাসকলে মোৰ চেনেলটো লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। বগীবিল দলং উঠিমগৈ আৰু এতিয়া আমি ভাবিছোঁ বগীবিল দলঙতে উঠি তাতে গাড়ীৰ ভিতৰতে চাহ লৈ আহিছিলোঁ, চাহ খাম আৰু অকণমান চেলফি ল'ব লাগিব ন। ইমান দূৰ আহিছোঁ, আগতো আহিছোঁ, হ'লেও বগীবিল দলঙত ফটো মৰাৰ আমেজটোৱে সুকীয়া দিয়কচোন, ব্ৰহ্মপুত্ৰৰ মাজত। তো তাতে ভাবিছোঁ, তাতে আমি ৰৈ পিনি অলপ সময় চাহ খাম, চেলফি মাৰিম, তাৰপিছত গৈ থাকিম। এয়া বগীবিল দলং উঠিলোঁ। বগীবিল দলঙৰ সোঁ মাজতে ৰখাম গাড়ী, তাতে চাহ অকণ খাই ল'ম। চাহ অকণ খোৱা সময়কণ ভিডিঅ' নকৰোঁ আৰু। চাওকচোন কিমান ভাল লাগিছে বগীবিল দলঙৰ ওপৰত, সোঁ মাজত ৰখি আৰু ভাল লাগিব। আহক এতিয়া আমি গৈ থাকোঁ। হাই ফ্ৰেণ্ড, ফাইনেলি পালোহি আমি আউনীআটী সত্ৰভাগ। ইয়াৰ প্ৰথম সন্মুখৰ তোৰণখনে দেখিবলৈ পাইছে আপোনালোকে। অকণমান পৰিৱেশটো আপোনালোকক মই দেখাইছোঁ। বৰ নিজান পৰিৱেশ, সঁচাকৈ বহুত ভাল লাগিছে, একদম বৈকুণ্ঠপুৰীৰ দৰে লাগিছে। তো আপোনাৰ সাংস্কৃতিক নগৰী যাক কোৱা হয় এই মাজুলী। তো এই আউনীআটী সত্ৰৰ বহুত পুৰণা সত্ৰ হয়। তো ইয়াতে আপোনালোকক মই দেখাইছোঁ পৰিৱেশটো অকণমান। ইপিনে আপোনাৰ আউনীআটী এখন মধ্য ইংৰাজী বিদ্যালয়ো আছে। বিদ্যালয়খন মুখতে আছে, আপোনাৰ গেটৰ মুখতে আছে। আৰু দেখিবলৈ পোৱা গৈছে বহুতো বাছ দেখিছোঁ ইয়াতে, বহুতো ভক্ত হয়তো আহিছে। তো আপুনি এতিয়া ভিতৰলৈ সোমাই যাম, মই দেখাই যাম আপোনালোকক গোটেই পৰিৱেশটো, চাই যাব আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আহক এতিয়া আমি সত্ৰৰ ভিতৰ ভাগলৈ যাম। প্ৰথম ট্ৰেইনেদি আহি থাকক মোৰ লগত, ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। প্ৰথম ট্ৰেইনখনেদি আমি সোমাই গৈ আছোঁ। ওচৰলৈকে নিব পাৰি বুলি ক'লে গাড়ী, সেইকাৰণে আহি আছোঁ। আহক আপোনালোকে চাই যাওক ভিডিঅ'টো।
সত্ৰত জ্বলাবৰ কাৰণে ধূপ ধূনা চাকি যি পাৰোঁ চব লৈ ল'লোঁ। চাকি ল'লোঁ, ধূপ ল'লোঁ আৰু প্ৰসাদো অলপ লৈ ল'লোঁ। তেনেকৈ পাই ইয়াতে মানে বজাৰ গোটেই আছে, গোটেইবোৰ দোকান আছে, যোনে যি লয় আপুনি ল'ব পাৰে, দিব পাৰে। তাতে আপোনাৰ হাতে বনোৱা বস্তু ইয়াত বিক্ৰী কৰা হৈছে, বেগ এইবিলাক কিবাকিবি মণিহাৰী বস্তুও আছে। গোটেইখিনি বজাৰৰ পৰিৱেশ অকণমান মাৰ্কেটৰ নিচিনা। সত্ৰ আগখন ধুনীয়াকৈ বহাই দিছে যাতে মানুহ লৈ নাহিলেও ইয়াত একো প্ৰব্লেম নহয়, ইয়াৰ পৰাই চব কিনিব পৰা যাব। এতিয়া আমি সন্মুখৰ আউনীআটী সত্ৰ ভাগলৈ সোমাই যাম। সন্মুখৰ এইখন দৰ্জা হয়, এইপিনে দি আপোনাৰ প্ৰৱেশ আছে ভিতৰলৈ সোমাব পৰা। ইয়াতে দান পাত্ৰও আছে, কোনোবাই দান কৰোঁ বুলি ক'লে সত্ৰলৈ দান কৰিব পাৰে। এতিয়া আমি ভিতৰৰ গোটেই পৰিৱেশ, ভিতৰৰ বাহিৰৰ গোটেই পৰিৱেশটো মই দেখাই যাম আপোনালোকক সত্ৰ ভাগৰ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া সত্ৰত চাকি জ্বলাই আমি সত্ৰৰ বাহিৰলৈ আহিছোঁ। বাহিৰত সত্ৰৰ বাহিৰত দেখিছে এয়া তুলসী গছ। এইভাগি তুলসী গছ ব্ৰহ্মপুত্ৰত আহিছিলে বোলে, ব্ৰহ্মপুত্ৰৰ পৰা আপোনাৰ আউনীআটী সত্ৰলৈ আহিছিলে। তো কাৰোবাক সপোনত দেখাইছিলে, শুনা পাইছোঁ। আৰু তুলসী গছ বুলি ক'লে সঁচাকৈ চাওকচোন বাৰু, ভাবিব পাৰিনে তুলসী গছো ইমান ডাঙৰ হ'ব পাৰে, কিন্তু এয়াই ভগৱানৰ মহত্ব। এয়া দেখিবলৈ পাইছে আপোনালোকে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ গোস্বামী দেৱৰ বাসগৃহ, মানে তেওঁৰ আৱাসগৃহ, তেওঁ ইয়াতে থাকে। কিন্তু আমাৰ আজি সৌভাগ্য নহ'ল যে তেখেতক দেখিবলৈ আমি নেপালোঁ, যিহেতু তেওঁ কলীয়াপানী সত্ৰত আছেগৈ, শৰণ দি আছেগৈ বুলি কৈছে। তো সেয়া তেখেতক দেখিবলৈ নেপালোঁ। আৰু এয়া হৈছে আপোনাৰ তুলসী গছজোপা থোৱা বাসগৃহটো। আৰু বাকী গোটেই সামূহিক পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে সংগ্ৰহালয়। ইয়াৰ ভিতৰলৈ যিহেতু কেমেৰা নিবলৈ নিদিয়ে, মই আপোনালোকক কি দেখিলোঁ জনাম বাৰু। তাৰ আগতে মই আপোনালোকক অকণমান গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। ইমান নিজান পৰিৱেশ জানেনে, সঁচাকৈ মনটো বহুত পবিত্ৰ লাগিলে। ইয়াতে আহি সঁচাকৈ বহুত মানে শান্তি লাগিলে বুলি ক'ব পাৰি। মানুহৰ যান্ত্ৰিকতাৰ মাজতো এনেকুৱা ঠাইলৈ মাজে সময়ে আহিব লাগে, ভগৱানৰ ঠাইলৈ যিহেতু। সঁচাকৈ মনটো বহুত ভাল লাগে। যদি আপোনালোকে অহা নাই, সঁচাকৈ আহি চাব পাৰে। এতিয়া সংগ্ৰহালয়ৰ ভিতৰত কি দেখিলোঁ মই আপোনালোকক কৈছোঁ। সংগ্ৰহালয়ৰ ভিতৰত আপোনাৰ বিশেষকৈ আপুৰুগীয়া সম্পদ আমি দেখিবলৈ পালোঁ। আগৰ দিনত ৰজাই গদাধৰ সিংহদেৱৰ ব্যৱহাৰ কৰা সামগ্ৰী, লাচিত বৰফুকনে ব্যৱহাৰ কৰা হেংদাং, গদাধৰ সিংহদেৱে ব্যৱহাৰ কৰা হেংদাং, খৰমজু, এনেকুৱা ধৰণৰ আমি বস্তু সংগ্ৰহালয়ত দেখিবলৈ পালোঁ। লগতে হাতী দাঁতৰ পৰা বনোৱা টেবুল, আপোনাৰ আগৰ ৰজাৰ খৰমজুহঁত, তাৰপিছতে আপোনাৰ স্বত্বাধিকাৰীসকলে ব্যৱহাৰ কৰা
সামগ্ৰী, লগতে আপোনাৰ আগৰ পুৰণা পুথিবিলাক, সাঁচি পাতৰ পুথি, এইবাৰ আৰু ৰজাৰ হাতৰ আখৰো লিপিবদ্ধ থকা কিছুমান কপি দেখিবলৈ পোৱা গ'ল। লগতে আপুনি সংগ্ৰহালয়ৰ পৰা কিছুমান ধৰ্মপুথি আপুনি কিনি নিব পাৰিব পঢ়িবৰ কাৰণে। গোটেইখিনি এই পৰিৱেশ মই আপোনালোকক দেখালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু এতিয়া আমি ঘৰলৈ উভতিছোঁ। উভতাৰ পথতো মই ৰাস্তাটোৰ অকণমান দৃশ্যটো ইমানেই ভাল লাগিছে দেখি, দেখিছেনে বাৰু? আপোনালোকৰ ভাল লাগিছেনে বাৰু? দুইফালে সেউজীয়া মানে ধাননি পথাৰ, মুখৰ আগত পাহাৰটো ইমান ধুনীয়াকৈ স্পষ্টকৈ জিলিকি পৰিছে। সঁচাকৈ আমাৰ অসমৰ প্ৰাকৃতিক পৰিৱেশটো ইমানেই ভাল লাগে নহয় জানো বাৰু? দৃশ্যবিলাক চাই সঁচাকৈ মন মুহি যায়, ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। যেই নহওক, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু আগলৈ যদি এনেকুৱা ভিডিঅ' পাই থাকিব বিচাৰে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। লগতে নতুনকৈ অহাসকলে পুনৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ। আজিলৈ আহোঁ, ধন্যবাদ।